হাইস্কুল মেথ এণ্ড সায়েন্স সলিউশনলৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি নৱম মানৰ গণিতত থকা চতুৰ্ভুজ পাত্ৰ অনুশীলনী 8.1 10 নম্বৰ অংকটো আলোচনা কৰিম। এই প্ৰশ্নটোত আছে ABCD এটা সামান্তৰিক BD কৰ্ণৰ ওপৰত A আৰু C শীৰ্ষবিন্দুৰ পৰা ক্ৰমে AP আৰু CQ লম্ব টনা হ'ল। দেখুৱা যে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD। 2 নম্বৰ প্ৰমাণটো কৰিব লাগে AP সমান CQ। এতিয়া আমি চিত্ৰটোলৈ যদি চাওঁ, এই চিত্ৰটোত কি বুলি কৈছে, BD কৰ্ণৰ ওপৰত AP আৰু CQ লম্ব, অৰ্থাৎ এই দুইটা কোণে এইফালৰ কোণটো আৰু এইফালৰ কোণটো 90 ডিগ্ৰী হ'ব, এইফালৰ কোণটো আৰু এইফালৰ কোণটো 90 ডিগ্ৰী হ'ব। এতিয়া আমি যদি ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD বুলি প্ৰমাণ কৰিব লাগে, তেতিয়াহ'লে ত্ৰিভুজ দুটাত কি কি সমান আছেনো আমি বিচাৰি উলিয়াব লাগিব। আমাক আগতেই কৈ দিছে ABCDটো এটা সামান্তৰিক, গতিকে AD বাহুটো BCৰ সৈতে সমান হ'ব। কিয় সমান হ'ব? সামান্তৰিকৰ বিপৰীত বাহু। আকৌ চোৱাচোন, এই কোণটো আৰু এইটো কোণ 90 ডিগ্ৰী হ'ব। কিয় হ'ব? কাৰণ AP আৰু CQ লম্ব টনা হৈছিল BD কৰ্ণৰ ওপৰত, গতিকে এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী। দ্বিতীয়তে আমি সেইটো লিখিছোঁ। আকৌ চোৱা, CDQ কোণটো, এই কোণটো কাৰ সৈতে সমান হ'ব? ABP কোণৰ সৈতে, ABP কোণৰ সৈতে, এইটো কোণৰ সৈতে সমান হ'ব। কেনেকৈ সমান হ'ব চোৱা, AD আৰু BC যদি আমি দুডাল সমান্তৰাল ৰেখা, আকৌ এই দুডাল সমান্তৰাল বুলি কেনেকৈ গম পালোঁ? কাৰণ ই সামান্তৰিকৰ বিপৰীত বাহু, সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল হয়। তাত এডাল ছেদক DB হিচাপে আছে। তেতিয়াহ'লে কি হয়, এই কোণটো আৰু এইটো কোণ, কি কোণ উৎপন্ন হৈছে? একান্তৰ কোণ উৎপন্ন হৈছে। গতিকে এই দুটা কোণ সমান হ'ব, একান্তৰ কোণবিলাক সমান হয়। গতিকে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD কি চৰ্তমতে হ'ব? কোন বাহু কোন চৰ্তমতে? চোৱা, কোন বাহু কোন, বা এইটোক আমি কোন কোন বাহু চৰ্ত বুলিও ক'ব পাৰোঁ। গতিকে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব। যিহেতু ত্ৰিভুজ দুটা সৰ্বসম হ'ব, গতিকে ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাক, অনুৰূপ কোণবিলাকো সমান হ'ব। এই দুটা ত্ৰিভুজত আমি চাওঁ অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাক। এতিয়া আমি এইটো ত্ৰিভুজৰ যদি AP বাহুটো চাওঁ, এই AP বাহুটোৰ সৈতে এইটো ত্ৰিভুজৰ কোনটো বাহু একে? CQ একে। গতিকে APৰ অনুৰূপ বাহু CQ। যিহেতু ত্ৰিভুজ দুটা সৰ্বসম হ'ব, গতিকে AP বাহুটো CQৰ সৈতে সমান হ'ব। ইয়াত মই কাষত লিখি দিছোঁ CPCT, যাৰ সম্পূৰ্ণ অৰ্থটো হৈছে কৰস্পণ্ডিং পাৰ্ট অফ দি কংগ্ৰুৱেণ্ট ট্ৰেংগল। ইংৰাজীত ক'লে সেইটো হ'ব, আৰু অসমীয়াত ক'লে হ'ব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। এইটোকে আমাক প্ৰমাণিত কৰিবলৈ দিছিলে, ইতিমধ্যে আমাৰ এইটো প্ৰমাণ হৈছে। থেংক ইউ।